মা মা ভাত হলনে নাই? কলেজলৈ যাবলৈ হ'ল। ননিতা টিফিনটো লৈ যা। সোনকালে দিয়া মা, দেৰি হৈছে। এইটো ল, তোৰ পচন্দৰ মেগী বনাইছো, মনত পেলাই খাই ল'বি। ঠিক আছে, মই আহোঁ। যা, ভালকে যাবি দেই। ঠিক আছে। ৱাও, ইমান ধুনীয়া। মানুহ কেনেকৈ ইমান সুন্দৰ হ'ব পাৰে? এক্সকিউজ মি। হাই, মই ৰিণ্টু শৰ্মা। তোমাৰ নামটো জানিব পাৰিমনে? হয়, মোৰ নাম নন্দিতা। ৱাও, নাইচ নেম। থেংক ইউ। আচলতে মই তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ। কি কথা কওকচোন? কেনেকৈ কওঁ বুজি পোৱা নাই। আচলতে মই তোমাক ভাল পাই পেলাইছোঁ। আই লাভ ইউ। ডু ইউ লাভ মি? আপুনি এইবিলাক কি কৈছে? হয় নন্দিতা, মই সঁচাকৈ কৈছোঁ, মই তোমাক ভাল পাওঁ। তুমি অলপ ভাবি চাবা। ল'ৰাজন চাগে বেয়া নহয়, দেখাততো ভদ্ৰ ভাল ঘৰৰ নিচিনাই লাগিছে। কি কৰোঁ? কাশ্মীৰাকে ফোন এটা কৰোঁ। নন্দিতা দেখোন। হেল্ল', কি কৰিছ? না, একো কৰা নাই, নে আছোঁ। ঐ শুনচোন, তই কিবা ভাবিছ নেকি? কি ভাবিব লাগে? সেই ল'ৰাজনৰ কথা, আজি যে কলেজত লগ পাইছিলোঁ। অঁ, ফাইনেলি তই প্ৰেমত পৰিয়েই গ'লি। সেই নাই অ', তেনেকুৱা একো নহয়, কিন্তু তাক পাহৰিব পৰা নাই অ'। বহুত চেষ্টা কৰিও পাহৰিব পৰা নাই। প্ৰথম প্ৰেম এনেকাই হয়। আচ্ছা শুন না, ল'ৰাজন চাগে বেয়া নহয় ন? তেনেকাতো একো দেখা নাই, ভালেই হ'ব চাগে। তেন্তে কি কৰোঁ? এজ বুলি কৈ দে আকৌ। মোৰ ভয় লাগে অ'। একো ভয় কৰিবলগীয়া নাই, কাইলৈ লগ পালে এজ বুলি কৈ দিবি। এতিয়া ৰাখোঁ, মোৰ টোপনি লাগি আছে, বাই। ঠিক আছে, হ'ব দে, বাই। ঐ চাহ, তোৰ হিৰ' ৰখি আছে। হাই নন্দিতা, কি ভাবিলা?
কৈ দে আকৌ কি ভাবিছ? অঁ কোৱা আকৌ কি ভাবিলা? মই তোমাৰ উত্তৰৰ অপেক্ষাত আছোঁ। ঠিক আছে হ'ব। য়েছ! হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সুমনবোৰ হ'বনে পৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সুমনবোৰ হ'বনে পৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা মঞ্জুস্না হৃদয়ৰে হাসনা তুমি মোৰ মঞ্জুস্না হৃদয়ৰে হাসনা পৰাণৰে কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা পৰাণৰে কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সুমনবোৰ হ'বনে পৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সুমনবোৰ হ'বনে পৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা মঞ্জুস্না হৃদয়ৰে হাসনা তুমি মোৰ মঞ্জুস্না হৃদয়ৰে হাসনা হাই গুড
হেল্ল' কোৱা ক'ত আছা? মই অকণমান বিজি আছোঁ কিবা এটা কাম কৰি আছোঁ ফোনটো কাটি দিলে বুজি নোপোৱা নেকি পিছত ফোন কৰিবা ঐ তই নন্দীদাক সঁচাকে ভাল পাই পেলাইছ নে কি কথা যে কওঁ আৰু এজনীক মই সঁচাকৈ ভাল পাই পেলাম ক'ত মই ক'ত তাই মিডিল ক্লাছ ছোৱালীজনীক মই ভাল পাই মই মোৰ জীৱন বৰবাদ কৰিম নেকি শুন কেইদিনমান এনেকৈ দামী দামী গিফ্ট কৰি তাৰপিছত ইউজ কৰি এৰি দিম বুজিছ খেল খতম বুজিছ তোক কিন্তু মানিছো দেই মই আছো তোমাৰ বাবে তুমি জানো থাকিবাৰ মোৰ বহুত সপোন আছিল মাথো তোমাকে লৈ মাথো তোমাকে লৈ মাথো তোমাকে জোনাকীৰ দৰে তুমি আহিছিলা মোৰ জীৱনলৈ জোনাকীৰ দৰে তুমি আহিছিলা মোৰ জীৱনলৈ তৰা হৈ জিলিকিবা তুমি মোৰ জীৱনৰ তুমি মোক কাইলৈ 7 বজাত লগ কৰিবা গ্ৰাউণ্ড পাৰ্কত মই আছো তোমাৰ বাবে তুমি জানো থাকিবাৰ মোৰ বহুত সপোন আছিল মাথো তোমাকে হাই। লৈ কোৱা মাথো হঠাৎ এনেকৈ কিয় আমি আৰু ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰোঁ। হোৱাট তুমি কি কৈছা এইবোৰ অঁ আজিৰ পৰা আমাৰ ব্ৰেকআপ তুমি পাগল হ'লা নেকি নাই মই পাগল হোৱা নাই অঁ মই আগতে পাগল আছিলোঁ মই দুখী এতিয়াহে সুস্থ হৈছোঁ বুলিয়েই মোৰ চ' আজিৰ পৰা আমাৰ মাজত একো ৰিলেশ্যন নাই Goodbye. নন্দিতা, শুনাচোন। ৰবা নন্দিতা কি হ'ল এনেকুৱা কিয় কৰিছে মই তোমাক ভাল পাওঁ নন্দিতা তুমি মোক ভাল পাব পাৰা মই তোমাক ভাল নাপাওঁ আজিৰ পৰা ডিষ্টাৰ্ব দি নাথাকিবা শুনা নন্দিতা তুমি মোৰ ভাল পোৱাটোহে দেখিছা মোৰ জেদটো কিন্তু দেখা নাই মই যি ভাবোঁ সেয়া মই কৰিহে এৰো ভালকৈ কৈছোঁ এতিয়া কিন্তু সময় আছে মোক মোৰ আচল ৰূপত আহিবলৈ বাধ্য নকৰিবা মই ইচ্ছা কৰিলে তোমাক ঘৰৰ পৰা চুচৰাই আনি বিয়া পাতিব পাৰোঁ কথাটো কিন্তু মনত ৰাখিবা নন্দিতা তোৰ পৰীক্ষা কেনেকুৱা হ'ল ভালেই হ'ল কি হ'ল নন্দিতা মনটো ইমান ব্যস্ত যে মই এটা বহুত ডাঙৰ সপোন লৈ ঢকুৱাখানাৰ পৰা ধেমাজিলৈ আহিছিলোঁ কিন্তু সেই সপোনটো পূৰণ নহ'ব যেন লাগিছে মোৰ বহুত ভয় লাগি আছে যদি আকৌ ৰিণ্টুৱে ৰাস্তাত লগ পায় একো ভয় নকৰিবি মই আছোঁ নহয় আৰু দেউতাও আহি আছে ঠিক আছে সেয়া দেউতা
ব'লা মোৰ লগত মই নাযাওঁ। নোযোৱা ন ঠিক আছে আপোনাৰ হাতত দাখন পেলাই দিয়ক আৰু নিজকে সাৰেণ্ডাৰ কৰি দিয়ক। ছাৰ আপোনালোকে আগত মোৰ কথাটো শুনক মোৰ কথা শুনক আগত আপোনালোকে আপোনাৰ একো কথাই আমি নুশুনো। আপোনাৰ যি ক'বলগীয়া আছে থানাত গৈ ক'ব। মোৰ কথা বুজিবলৈ চেষ্টা কৰক এৰেষ্ট হিম। খান আপুনি ইফালে আহক। আপুনি এওঁলোকক সোনকালে মেডিকেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰক। Yes, sir. আৰু তই বল মোৰ লগত। ছাৰ শুনক আপোনালোকে বুজিবলৈ চেষ্টা কৰক ছাৰ